Hello friends, welcome to my channel. আজি আমি ইংৰাজীৰ নতুন ৰিভিজন স্পেশালি আফটাৰ ৰিভাইজ কোভিডৰ পিছৰ যিখন syllabus স্পেশালি ফৰ 2021 অৰ H.S.L.C Seba syllabusখন আমি চাবলৈ ওলাইছো আজি ইংৰাজীৰ syllabusখন চাবলৈ ওলাইছো গতিকে after a long time break we are again in the track so আশা কৰো সকলোৰে ভালে আৰু আপোনালোকে কমেন্ট কৰি জনাব যে কেনেকুৱা কি আছে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা গতিকে সকলোখিনি যদি ঠিকে আছে গতিকে আজি আমি ক্লাসটো স্টার্ট কৰো তেতিয়া হলে গতিকে এখন দেখিছে ৰিভাইজড কোর্স সিলেবাস for content only for H.S.L.C examination 2021 in view of COVID-19 গতিকে এখিনি ধুনিয়াকে ইয়াত লিখা আছে পাস মার্কস ফৰ ৰিটেন এক্সাম আসলে 27 আৰু গতিকে ইয়াতে সেকশন কিটা দেখিছে আৰু এটো ধুনিয়াকে আপোনালোকে গৈ পানি মোৰ টেলিগ্ৰাম চেনেলত মই লিংকটো দি দিম এই টেলিগ্ৰামৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অকল ইংৰাজী নহয় গুটেকিটা ক্লাছৰ গুটেকিটা সাবজেক্টে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মই ইয়াত স্পেশালি ইংলিশটো লৈছো গতিকে এটো সেকশন 8 দেখিছে তো ৰিডিং কম্প্ৰিহেনশন আছে টু the prose passage আৰু one scene another unseen into 5 + 5 10 তাৰপিছত ৰাইটিং আছে ট্ৰান্সলেচন বা সাবষ্টেন্স ৰাইটিং আৰু prose essay story writing letter writing report writing এটো আছে 6 + 6 + 5 এটো 17 marks then grammar আছে all the grammar portion of class 9 and determiner tense forms voice narration preposition vocabulary so grammar একো কমোৱা নাই syllabusটো একে আছে then is a literature textbook so yate prose dikhise a letter to god Nelson Mandela long walk to freedom so glimpse of India ekita dhuniyake ekita korle hobo gotike ekita asle tarsata aru poetry asle a tiger in the zoo the tale of custard the dragon and then animals tarsata ko supplementary readers ase footprints without feet the midnight visitor আৰু footprints without feet এই দুটা গতিকে ইয়াতে দেখিছে ইয়া টোটাল হ'ব 90 তাৰপিছতে ইন্টাৰনাল অ্যাসেসমেন্ট 10 marks so grand total will be 100 marks so friends এতিয়া আমি আহিছো টিপস লৈ যে আমি এতিয়া গম পালো যে আমাৰ সিলেবাসখন কেনেকুৱা কিন্তু সিলেবাসখন অকল গম পালেই নহব আমি গম পাব লাগিব যে কেনেকৈ আমি পঢ়িলেনো আমি ভাল মার্কস পাম গতিকে আমি প্ৰথমতে আমি জানি লওঁ আহক কেইটামান টিপস গতিকে নাম্বাৰ 1 টিপসটো হৈছে আমি মার্কস ডিস্ট্ৰিবিউশনটো ভালকৈ চাব লাগিব যে যিবিলাক পৰ্চনত মার্কস বেছি থাকে হেবিলাক পৰ্চনত আমি ভাল সময় দিব লাগিব বা বেছি সময় দিব লাগিব আৰু যিবিলাক পৰ্চনত মার্কস কম হেবিলাক আমি কম সময় দি পঢ়িব লাগিব গতিকে আমি ভালদৰে আমি সিলেবাসখন চালি জাৰি চাই আমি গম পাব লাগিব যে কিমানখিনি আমি সময় কোনটো পৰ্চনত কিমান সময় দিম আৰু হেতু পৰ্চনত আমি হেক কৰিব লাগিব এনেকুৱা নহয় যে আপুনি আজি ভাবি ললে না এখিনি হেক কৰো কিন্তু তাৰপিছত আকৌ নহল আকৌ নেক্সট এনেকুৱা নহয় আমি স্ট্ৰিক্টলি ফলো কৰি আমি এটো ফলো কৰি প্লানে আমি এটো সিলেবাসটো কমপ্লিট কৰিব লাগিব দেন নাম্বাৰ 2nd পইণ্টটো হৈছে যে আমাৰ পৰীক্ষাৰ বহিখনে হল আমাৰ নিজৰ পৰিচয় গতিকে আমি আমাৰ নিজৰ পৰীক্ষাৰ বহিখন ধুনিয়াকৈ পৰিপাটিকৈ সুন্দৰ আখৰ লগতে যিমান পাৰে গ্যাপ দি প্লানি ধুনিয়াকৈ যেটো গ্যাপ মেইনটেইন হয় হেবিলাক লিখি প্লাস বহুতৰে এনেকুৱা হয় যে কোৱেশ্চন আনসাৰ লিখোতেও বহুতখিনি কোৱেশ্চন নম্বৰ আনসাৰ নম্বৰ এবিলাক দিওতে আমাৰ বহুতখিনি খেলিমেলি হয় যাৰ বাবে তেওঁলোকে মার্কস হেৰুৱাবলগীয়া হয় গতিকে আমি এইটো নাম্বাৰ 3rd পইণ্টটো হৈছে যে কোৱেশ্চনৰ আনসাৰ নম্বৰবিলাক বহুত ধুনিয়াকৈ প্লাস লগত কোনো ভুল নোহোৱাকৈ দিব লাগে আৰু আমি এবাৰ নম্বৰ লিখাৰ পিছতে আমি ভালকৈ চাব লাগে যে কোৱেশ্চন পেপাৰত মই যি কিটা নম্বৰ লিখিছো হেকিটা হয় নে নহয় গতিকে এটা চেক কৰিব লাগে দেন নাম্বাৰ 4th পইণ্টটো হৈছে টু কমপ্লিট দ্য কোৱেশ্চন পেপাৰ অন টাইম গতিকে টাইমত আমি কোৱেশ্চন পেপাৰখন লিখি শেষ কৰিব লাগিব আৰু লগতে আমি টাইমটো মেনেজমেন্ট বহুত ভালকৈ আমি শিকিব লাগিব টাইম মেনেজমেন্ট এনেকুৱা হয় যেটো আমি যদি ভালকৈ প্ৰেক্টিস কৰো তেতিয়া আমাৰ এটো অটোমেটিক্যালি আমাৰ নিজৰ আহি যায় গতিকে আমি প্ৰেক্টিস কৰিব লাগিব এখন মান হলো মিনিমাম 2-3খন কোৱেশ্চন পেপাৰ আপুনি উলিয়াই প্লানি পুৰণা কোৱেশ্চন পেপাৰ উলিয়াই আপুনি 3 আৱাৰ্ছত কমপ্লিট কৰি লিখি প্লানি আপুনি চাওক আৰু লগতে আপুনি এটা কথা মনত ৰাখিব যে 3 আৱাৰ্ছৰ আমি পুৰা 3 ঘণ্টাই আমি নিলিখো 3 ঘণ্টালে আৰু আমাৰ যেটা 15 মিনিটস থাকিব যেতিয়া আমি পেপাৰখন কমপ্লিট কৰি তাৰ পিছত সেই 15 মিনিটস জাস্ট ফৰ কাৰেকচনৰ কাৰণে আমি ৰাখিব লাগিব গতিকে সেই 2.5 hours 2 and 45 minutes আমি কোৱেশ্চন পেপাৰখন কেনেকৈ আমি
হেক কৰিব পাৰোঁ সেইটো আমি চাব লাগিব গতিকে সেইটো এটা বনাছ টিপছ হয় গতিকে ফ্ৰেণ্ডছ নাম্বাৰ 5th পইণ্ট হৈছে দেয়াৰ ইজ নো এনি শ্বৰ্টকাট ৱে টু ছাকচেছ গতিকে আপোনালোকে কষ্ট কৰিবই লাগিব লগতে ভালদৰে পঢ়ি এক্সামত বহিব লাগিব গতিকে ফ্ৰেণ্ডছ আজি ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু কমেণ্ট কৰিব আপোনালোকেনো কেনেকুৱা ভিডিঅ' বিচাৰে গতিকে আজিলৈ আহিছোঁ বাই বাই থেংক ইউ